স্কুটি এটা ল'লোঁ, ভাল লাগিছে দেই। মই এতিয়া আহিছোঁ টাই জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত। চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টাই জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ চলি আছে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ খাউজি পথাৰত। আমাৰ ঘৰৰ প্ৰায় ওচৰতে হয়, তাতে আমি কৰিবলৈ আহিছোঁ। সাংস্কৃতিক অনুষ্ঠান টাই নৃত্য। চাৰিওফালে ঘূৰি ফুৰোঁতে বিভিন্ন ধৰণৰ মানুহক লগ পাইছোঁ, চিনাকি অচিনাকি বহুতো। এইবোৰ দোকান মেলা বহিছে, বিভিন্ন ধৰণৰ সামগ্ৰী ওলাইছে। এইখিনি ট্ৰেডিশ্যনেল ফুড আইটেম। ঘৰখিনি উঠাই আনোগৈ। এইটো টাই খামটি ঘৰ, ট্ৰেডিশ্যনেল ঘৰ, খাদ্য সেইবিলাক। টাই লাই টাই ফ্ৰাক বাদ দিয়া তই এনেই মাথা মাৰি দেখিলে লগ পাই গ'লো বাহনখনৰ গৰাকী। একদম মানে ঘৰৰ ওচৰৰ বাহনখন লগ পাই গ'লো। তেখেতে এতিয়া টাই জনগোষ্ঠীয় সংস্কৃতিৰ ওপৰত বিভিন্ন ধৰণৰ গৱেষণা কৰি আছে। অভিনৱ এখন প্ৰস্তুত কৰি উলিয়াইছে টাই পথাৰখন। আৰু তেখেতৰ ড্ৰেছটো সম্পূৰ্ণ তেওঁ নিজে কৰা ডিজাইনৰ টাই জনগোষ্ঠীয় পোচাক। মই চাই আছো গৈ থকাই উঠাই দিছো। খাবলৈ ভাল লাগে নাই?
Salom, salom, salom. প্ৰতিগৰাকী চেং আৰু নামলুং নৃত্য আৰু আমি সাজু হৈ থাকিবৰ কাৰণে জনাইছোঁ উপৰবন গাঁৱৰ আধুনিক নৃত্য আমি সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ উপৰবন গাঁৱৰ মানে ঘূৰি ঘূৰি আহিছোঁ খাবলৈ খোৱাটো মেইন টোপোলা ভাত খাম এতিয়া টোপোলা ভাতৰ লগত কি চব্জি এইটো কি হেৰি খৰিচা নেকি কি কি গৰম খিনি কলডিল বইল আৰু কি কি আছে চব্জি এইটো চব্জি দিয়া জলকীয়া খুলি কিনে চাওঁ দেই অকণমান চব ইয়াত 100 আছে ফুৰিলোঁ বস্তু ল'লোঁ কিবা কিবি এতিয়া যাবলৈ সময় হৈ গ'ল ঘূৰি ঘূৰি ভাগৰ লাগিলে কিন্তু আমনি লগা নাই বহুত মানুহো লগ পালোঁ এতিয়া যাওঁগৈ বস্তুকেইটা উলিয়াই লৈছোঁ দেই এইটো বেগ চাইড বেগ এইটো এটা চাইড বেগ 100 টকীয়া মাত্ৰ 100 টকা পাইছোঁ এইকেইটা মজা বেগ আৰু এইটো কিমান লৈছিলে 500 এইটো 500 টকা অৰুণাচলী বেগ নাগাই নে খামটি নে এইটো হ'ল চন্দন ফেচ বেগ অৰুণাচলৰ দোকানৰ পৰা আনিছোঁ আৰু কি আছিলে আৰু হাইব্ৰিড গুটি এইখিনি জিকা চটপটি আৰু তিয়ঁহৰ গুটি আনিছোঁ 20 টকা অকণমান 10 টকামানহে আছে আৰু এইটো এটা মজা হ'ল এইটো আজি গিফ্ট পাইছোঁ মই